जमा गाँव अलग पिछत आहिबिचोन और गाँव मानुहबोरको কৈ দিবি আহিবলে Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
খাবলৈ শুবলৈ সময় নাই পঢ়াৰ টেবুলত কিতাপৰ দৌল লাগিছে
অভাৱৰ বাবে আমি ভালকৈ নাটকখনৰ চৰিত্ৰবোৰ আপোনালোকক বুজাব নোৱাৰিলোঁ সেইবাবে আমি কি মূল চৰিত্ৰ আজি কৰিব লৈছোঁ মেট্ৰিক দিয়াৰ পিছত ল'ৰা ছোৱালীয়ে দুখত নিজেতো দুখতে মাকহঁতে গালি পাৰে দেউতাকহঁতে গালি পাৰে তেতিয়া বেছি দুখত পৰি যায় আৰু মৃত্যুৰ কাষৰে চাপি যায় সেয়েহে কৈছোঁ মেট্ৰিক দিয়াৰ পাছত বাকী কোনো লাভ নাই মেট্ৰিক নিদিয়াৰ আগতে তেওঁলোকক ভালদৰে পঢ়া শুনাৰ প্ৰতি দায়িত্ব ল'ব লাগিব মাজে সময়ে কি পঢ়িছে কি লিখিছে সেইবোৰ চাই গৈ থাকিব লাগিব তেতিয়াহে নিজৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব আৰু ছাত্ৰ ছাত্ৰীসকলো মাকহঁতে বহুত আশা কৰি পিনি মোবাইলটো হাতত দিয়ে পঢ়িব পাৰিব ভালদৰে মেট্ৰিক ৰিজাল্ট কৰিব কিন্তু ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ টেবুলত পঢ়ি মোবাইলটো পিন্ধি থাকে প্ৰশ্নৰ উত্তৰ একো নকৰে স্কুলৰ পৰা দিয়া মাত্ৰ ৰিলছ চলায় ইনষ্টাগ্ৰাম চলায় ফেচবুক চলায় সেই